হাই হেল্ল' বন্ধুসকল, কি খবৰ? ফায়াৰনেছ ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আহিছোঁ গীৰ্জালৈ। তো মালায়ালামত ইয়াত পালি বুলি কয়। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বুলি আশা থাকিলে। আহক ভিডিঅ'টো নহ'লে আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, আগত চাওক খুব ধুনীয়াকৈ বনাইছে। আগত আপোনালোকে চাওক, এইটো হ'ল যিচু হয়, খ্ৰীষ্টিয়ানসকলৰ গড। আপোনালোকে দেখিবলৈ পাইছে, চাব পাৰে আপোনালোকে, এইটো হ'ল যিচু। ইয়াতে কোন কোন আছে এইবিলাকতো মই নাজানো, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। চাব পাৰে, খুব ধুনীয়াকৈ বনাইছে। তলত টাইলছ, ওপৰত ডাঙৰ ডাঙৰ ফেন, চাব পাৰে। ওপৰত চাওক কিমান ডাঙৰ ফেন লগাইছে, কাৰণ হলটো ডাঙৰ, সেইকাৰণে ফেনো লগাবলগীয়া হৈছে ডাঙৰ কৰি। চাই আছে গঙাটক বুলি তাক চবে জানে। মোক মাৰিবৰ কাৰণে আহি আছে নেপায়। आप लोगों को दिखाएंगे अभी शमशान घाट, जो क्रिश्चियन का रहता है, क्रिश्चियन का शमशान घाट दिखाएंगे। तो आप लोग देखते रहिए वीडियो लास्ट तक। ये मेरे पास अमर है और श्याम है। हम लोग इधर पल्ली में आया था, तो गिरजा को मलयालम में पल्ली बोलता है। तो आप लोग वीडियो देखते हैं। এইখনে হ'ল শ্মশান ঘাটখন, চাওক আপোনালোকে। কিন্তু মোৰ বহুত ভয় লাগিছিলে, কিন্তু ভিতৰত যেতিয়া সোমাইছিলোঁ একো ভয় ভাৱ নোহোৱা হ'ল, কাৰণ মানুহ যে ইয়াত ৰাখিছে বুলি একো ধৰিবই নোৱাৰি। চাওক খুব ধুনীয়া চাফ চিকুণ কৰি ৰাখিছে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাটা বাই বাই।